हा खुरखानायनि जाहोनाव गोबां बिगा आबाद हाया दैनि बिखायाव गोजावलांबाय। गसाइगाव महकुमानि सिङाव थानाय संकस दैमा सेरनि सिमलाबारि गामियाव गोबाव बोसोरनिफ्रायनो संकस दैमानि हा खुरखानायाव गोबां सार्ट जार्लाजों मोगा-मोगि जानांदों सिमलाबारि गामिनि थागिबिफोरा। गोबाव बोसोरनिफ्रायनो जौ बिगा हा खुरखाबोदों संकस दैमाया। जाहोनाव न' गारनानै गुबुन जायगायाव खारनो गोनां जादों सिमलाबारि गामिनि सुबुंफोरा। सानफ्रोमबो गिख्रंथाव संकस दैमानि दै दुखोनायनि जाहोनाव संखिनानै थानो गोनां जादों सिमलाबारि गामिया। थांनाय फेब्रुवारि दानाव दै धोन मन्थ्रि पीयूष हाजरिकाया हा खुरखानायखौ नायबिजिरनानै हा खुरखानायखौ होबथानाय राहा लागोन होनना बोसोन होदोंमोनब्लाबो दिनैसिम जाफुङाखै। गिख्रंथाव हा खुरखानायखौ होबथानो थाखाय गोख्रै राहा खालामनो थाखाय गोख्रोङै खावलायदों सिमलाबारि गामिनि सुबुंफोरा। আমার এই সিমলাবাড়ি অতি পুরনি গাঁও গলে এই পূর্বপুরুষ মানুহসকলে ইয়াতে জন্মগ্রহণ কৰিছে, ইয়াতে ডাঙৰ দীঘল হৈছে। কিন্তু এই বানপানী হোৱাৰ ক্ষেত্ৰত বহুতো আমালোকৰ সমস্যা আহি গৈছে। মাটিখিনি লৈ গৈছে নদীয়ে। আমাৰ এই নদীখন আমি সংকচ নদী বুলি কওঁ। এই সংকচ নদীখন বহুত কিলোমিটাৰ বহুত দূৰত আছিল আগত, কিন্তু এতিয়া আমি চাব পাৰিছোঁ এইটো মনমুখত হৈ গ'ল। আমাৰ চিমলাবাৰী প্ৰায় ক'বলৈ গ'লে শেষ আৰু ৩-৪টামান ঘৰ আছে ক'বলৈ গ'লে। কিন্তু আমাৰ চৰকাৰে আহি আছে এতিয়াও গোসাইগাঁও বিধানসভা সমষ্টিৰ এজন MLA আমাৰ সন্মুখতে আহি থাকে, কিন্তু চাই থাকে সন্মুখৰ পৰা চাই থাকে, কিন্তু একো কৰিব পৰা নাই আজিলৈকে। মিনিষ্টাৰ আহিছিল যে পীযুষ হাজৰিকা আহিছিল, কিন্তু তেওঁ কৈ গৈছে যে আমি সম্পূৰ্ণভাৱে আপোনালোকৰ গাঁওখন কিবা কৰি দিম। এই কিবা কি কয় এই কিবা ওচৰৰ পৰা যিখিনিলৈকে ওচৰৰ ঘৰলৈকে কিবা কৰিবলৈ কৈছে চাকৰিটা, কিন্তু আজিৰ এতিয়া কিবা দিছে চিমেণ্ট খুঁটি এইটো মন্দিৰতে আছে ক'বলৈ গ'লে। এইটো কাম নহ'ল। তাৰ আগতে কিবা মাটিৰ কাম কৰিছিল, সেইটো নাইকিয়া হৈ গ'ল, ভাঙি লৈ গ'ল। কিন্তু আমাৰ এই বহুত সমস্যা হৈ আছে। এতিয়া কি আপোনালোকৰ ক্ষতি হৈছে? খেতিপথাৰ যোৱাবাৰ বহুত কিবা ধান খেতি কিবা হৈ গ'ল, ভাঙি লৈ গ'ল নদীয়ে, আৰু এইখিনি বানপানীতে খেতি হৈ গ'ল, এইখিনি মাটিতে ভাঙি গ'ল। তাৰপিছত আৰু ঘৰ বাৰী উঠাই লৈ গ'ল। তাৰ আগতে আমাৰ এবাৰ কিবা হৈছিল, এই সময়ত কিবা গৰু গৈছে আৰু কুকুৰাবিলাক গৰু মুৰ্গীবিলাক এইটো উঠাই লৈ গৈছিল। কিন্তু আমাৰ চৰকাৰে আহি পেলাই মানুহবিলাক আহিছিল, কিন্তু সেই সময় কিন্তু একো কৰিব পৰা নাই। মানুহবিলাক আহি পেলাই গৈছে, দেখিছে, সম্পূৰ্ণভাৱে কৰিছে, এনেদৰে এপ্লিকেশ্যন লিখিব লাগে, কিবা এটা সুবিধা পাব বুলি এনেকৈ আশা কৰি ৰাখিছে, কিন্তু আজিলৈকে একো দিয়া নাই ফৰেষ্টৰ মানুহবিলাকে। এতিয়া কি দাবী কৰে আমালোকৰ দাবী আছিল যে খেতি বাতি কিবা হৈ গৈছে, এইটো কাৰণে কিবা অলপ সহায় সহযোগিতা পাবলৈ আশা কৰিছিলোঁ। আপোনালোকে এতিয়া এই গৰাখহনীয়াৰ যে সমস্যা হৈ আছে, এইটোত কি বান্ধৰ কাৰণে আপোনালোকে দাবী কৰে নেকি? বান্ধৰ কাৰণে কিবা দাবী কৰিছিল।